গুৱাহাটীৰ পৰাই ভূমি পৰ্যন্ত কৰিলে আৰু এনেকুৱা গোটেই অসমত যেনিবা গুৱাহাটীৰ পৰা কোকৰাঝাৰৰ পৰা যিটো চাউথৰ যোৱা যিটো ট্ৰেইন সেইটো আজি ফ্লেগ অফ কৰিলে। মুঠতে খুব ভালেই লাগিছে, যদিও আহিব পৰা নাই। আমাৰ BTC অঞ্চলত যিখিনি হ'ব লাগে সেইটো হৈছে। আৰু মই প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে ভূটান আৰু কোকৰাঝাৰ যিটো ৰেলৱে লাইন যিটো অতি সোনকালে হ'বলৈ গৈ আছে সেইটো বনাবলৈ কাৰণে, ঠিক তেনেকুৱা ধৰণৰ ভাৰত আৰু ভূটান যিটো ইণ্ডো ভূটান নেশ্যনেল হাইৱে সেইটো যাতে অতি সোনকালে ছাৰ্ভে কৰি পেলাই যাতে কৰি দিয়ে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কথা সেইটোৱে। নিৰ্বাচনটো হ'ব এপ্ৰিল মাহত। মই প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক গেৰেণ্টি দিছোঁ যে অসমত এপ্ৰিল মাহত যিটো নিৰ্বাচন হ'ব সেইটো বিজেপি নেতৃত্বত NDA চৰকাৰে 100% চৰকাৰ গঠন কৰিব বুলি মই গেৰেণ্টি দিছোঁ। উপহাৰ মানে আজি নিদিলেও কেতিয়াবা আৰু সময় আছে, ইলেকশ্যনত আমি চৰকাৰ বনাই ল'ম, ইয়াৰ পিছত আমি পাম। আজি নিদিলেও কি, আজি প্ৰধানমন্ত্ৰী খুব খোলা মনৰ মানুহ বুলি কৈছে। দিলদাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক চবেই জানে, পুৰা দুনিয়াৰ মানুহে জানে, ভাৰতবাসী ৰাইজে জানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া খুব দিলদাৰ মানুহ আৰু দিল সে কাম কৰা মানুহ। সেইকাৰণে মই অনুৰোধ কৰিছোঁ, দিল সে খুশ বলো। আমাৰতো NDA হিচাপে আমি চৰকাৰ গঠন কৰিমে। বিজেপিৰ নেতৃত্বত NDA চৰকাৰ 100% এইটো হ'বই। 126টা দিব, আমাৰ কি 15টা কৈ থাকে। 126টা 126টা কি 15টা 126টা খালি 15টা উঠি থাকে। আমাৰ অসমত 126টা আছে। আমাৰ BTC হয়, BTC 15টা আছে। আমি NDA হিচাপে প্ৰাৰ্থী দিব বাছ। NDA কি BPF কৈ থাকে। NDA পাৰ্টি আগতহে BPF আছিল, এতিয়া NDA হিচাপে। আগত যেনিবা কাৰো লগত এলায়েন্স নাছিল, তেতিয়া আমি